Hi friends, welcome to my YouTube channel Deba Vlogs. বহুত দিনৰ মূৰত আৰু বৰ্তমান আছো ডিমা হাছাও চন্তিলাত আৰু লগৰ কেইটাৰ লগত অলপ ফুৰিব যাম বুলি ভাবিলোঁ আৰু দেখাই আছো আপোনালোকক ক'ত যাম কি কৰিম মানে আবেলি টাইম কি কৰিম আৰু এনে লগৰ কেইটাৰ লগত ধেমালি কৰোঁ ফুৰি আহোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈ পালো এটা শিৱ মন্দিৰটো হ'ল আমাৰ বেটেলিয়ানৰ আৰু দেখাইছোঁ বহুত ধুনীয়াকৈ একদম আৰু আমি দুইজন এতিয়া মানে মন্দিৰৰ পৰা আৰু অলপ আগত যাম মানে ধুনীয়া এটা ঠাইত আৰু হাজা কেনেকুৱা মজা ভিউ মজা আগলৈ চাই থাকক ভিডিঅ'টো একদম চাই থাকক আমি দেখাই আছোঁ চাই থাকক আৰু আহি আমি দুইজনে ৰখি দিলোঁ আৰু ভিউটো চাওক না ভিউটো চাওক একদম মজা দেখাই আছোঁ আপোনালোক এইবোৰ সহজে দেখিছে আৰু চাৰে এইবোৰ চব ঝুম খেতি কৰিব আৰু দুদিন পিছত এতিয়া বাৰিষা বতৰ বৰষুণ দিব যিহেতু এইবিলাক গোটেই চাফা কৰি থৈ দিছে আৰু ইয়াতে ঝুম খেতি কৰিব চব কি ধুনীয়া চাফা কৰিছে এইবিলাক খেতি কৰিব ভিউটো চাই একদম এনেকুৱা ধুনীয়া হৈছে মানে ভিউটো আৰু অলপ ট্ৰেভেলিং কৰি আছো এতিয়া আৰু ওপৰলৈ যাই আছো আমি এই বেঙেনা ৰখটো বেঙেনা বান্দৰ উঠাই দিছে একদম পুৰা ওপৰত যাই আছে মানে লগৰকেইটা ওপৰত উঠি গ'ল আমি বেলেগ চাইডে গৈছিলোঁ না এতিয়া মন্দিৰত আহি ৰখিছোঁ সিহঁত ওপৰত আছে আমি এতিয়া মানে শ্বৰ্টকাট দি আছোঁ তাৰ পৰা উঠি আহিলোঁ আৰু ওপৰলৈ যাই আছোঁ আমি এতিয়া সি উঠি আছে ওপৰৰ পৰা শিল পৰি আছে মানে মই বেলেগ চাইডে দি যাওঁ ফাইনেলি উঠি গ'লোঁ ওপৰত মানে ইফালে আহিলে বহুত আহি গ'লে একদম তলৰ পৰা আৰু আমি শ্বৰ্টকাট দি দিলোঁ আৰু তলত দি চব ভিৰ চাওক লগৰ এতিয়া ক'ত আছে এতিয়া ফোন কৰি চাম আৰু 2 কিলোমিটাৰ দৌৰি আহিলোঁ এতিয়াও সিহঁতক দেখা দেখা নাই আৰু চাওক ইমান যে ঝুম খেতি কৰিবৰ কাৰণে পূৰা ৰেডি আৰু কিমান কষ্ট হয় মানে ইয়াত খেতি কৰিবৰ কাৰণে খেতি কৰাবিলাক বুজি পায় চাওক ইয়াত মাকৈ খেতি কৰিছে আৰু ৰঙালাও মানে চব্জি খেতিটো কৰাইছে মাকৈ চব্জি আছে গোটেই মানে আৰু লগৰকেইটা কি পালে যায় নাজানো আমাক ফোন কৰিলে কয় আগতে আৰু অলপ আগতে
নাজানো মানে কিমান দূৰ গ'ল Buru kasari. এতিয়া পুৰা ভাগৰ লাগিছে মানে Hane eka pulu nyalo ka unna do usul tur buru kuna. Nonda maina camera ra ine bhai nyalo ka. আৰু লগতে পুৰা বন্ধুৰ লগত পুৰা কথা পাতি আছে আৰু ইয়াৰ নিজৰ ভাত কথা পাতিছে আৰু এতিয়া নাজানো দুটা ৰাস্তা আছে আগত দি কোনটো দি গৈছে আৰু নাজানো এটা মানে চিধা জংঘলৈ উঠি যায় পাই গ'লো আৰু গৰম এনেকুৱা আৰু লগত চব লগ পাই গ'লো গোপীকান্ত পুৰা কথা পতা ব্যস্ত নে গাৰ্লফ্ৰেণ্ডৰ লগত আৰু পুৰা গৰমত চোলা তোলা হলকে য'ত মানে আহি বহুত আহি গ'ল এনেকুৱা ৰাস্তাটো ধুনীয়া লাগিছে মানে আৰু যাম ভিতৰত গম নাপাওঁ আৰু আহি ঘৰ দেখা হৈছে বহুত দূৰত আৰু দেখাই আছোঁ ঘৰকেইটা পুৰা ব্যস্ত চব যাৱাত আৰু এইবিলাক জুম খেতি পুৰা আৰু আহি চাওক এইটো কিমান ধুনীয়া থাকি কেনেকুৱা মজা লাগিব ইয়াত মানে গৰমৰ দিনত আৰু ইয়াৰ ঘৰবিলাক এনেকুৱা প্ৰায় লগৰবিলাক পুৰা ভিডিঅ' কৰিব ফটোৰে ইমান ধুনীয়া আৰু আগতে গৈ আৰু ভালে লাগিব কিজানি কিন্তু ঘূৰি যাওঁতে আমাৰ বাজি যাব এইটো পাহাৰ ফুল এনেকুৱা গছ আৰু ঘৰখন মোৰ সঁচাই বহুত ভাল লাগিছে একদম এনেকুৱা আগত মানে কুকুৰ তিনিটা বহি আছে চাওকচোন পুৰা মস্তিকে আৰু আমাক চাই আছে ভাবছে ক'ৰ পৰা আহিলে কেইটা হেলা এইটা আমি তলত যাই আছোঁ এইটো হ'ল ভিউটো অলপ বতাহ খাই দিলে দেহাটো ঠাণ্ডা হৈ গ'ল নহ'লে অলপ ফটো উঠি আছে ফটো উঠাব লাগে বোলে আৰু এই দীপ ভাই ফটো উঠি আছে পোষ্ট দি আছে এইফালে লগৰতে গ'ল এটা শেষ আজি এইখিনিতে আৰু দীপ ভাই কলিতা কেনেকুৱা ভাই বহুত ধুনীয়া ভাল লাগিল ধন্যবাদ সকলোকে আৰু ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব আজিলৈ টাটা বাই বাই Subscribe.